গছপুৰি ৰুবানে গছপুৰি ৰুবানে ৰুবা আজি 17 ছেপ্টেম্বৰ অমৃত বৃক্ষৰোপণ আপোনালোকে বাৰু গছপুলি ৰুইছেনে নাই সেয়া আমাৰ শাহুৱে আৰু দীক্ষিতে দুইটাই গছপুলি ৰুই আছে আজি শোৱাৰ পৰা উঠিয়ে প্ৰথম কাম হৈছে গছপুলি ৰোৱা সেইবাবে গছপুলি ৰুই আছোঁ সকলোৱে মিলি নমস্কাৰ ঋতু মনি বৰাৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি মানুহজনে থ'বলৈ যায় স্কুলত গোটেই ঘামি জামি অৱস্থা নাই ৰাতিপুৱা ভাত পানী বনাই কৰি এয়া স্কুললৈ আহি আছোঁ গছপুলি ৰুবৰ কাৰণে আপোনাৰ গছপুলি ৰুলেনে অমৃত বৃক্ষ আন্দোলনৰ এপত দিব লাগিব যে জনাব দেই গছপুলি ৰুইছেনে নাই সেয়া তাকে দেওবাৰ যিহেতু আজি তথাপিও স্কুললৈ যাব লাগিব স্কুললৈ কিয় আহিলে ডিমিঅ' ছাৰ আজি আমি গছপুলি ৰোপণ কৰিবলৈ আহিছোঁ এই দেওবাৰ দিনটো ৰেহাই নাই ন দেওবাৰ দিনটো ৰেহাই নাই চৰকাৰ নিৰ্দেশ অঁ আমাক চানডেটো চেলাৰী দিয়ে যে সেইটো কাৰণে সেয়া হৈছে বিদিবা এয়া হৈছে বৰ্ণালী বাইদেউ এয়া হৈছে মীনাক্ষী বাইদেউ তামোলতী বাইদেউ তাৰপিছত এইটো হৈছে অবিনাশ গছপুলিটো আহিছে নাই এয়া হৈছে কাছিম ছাৰ শংকৰদেৱক সেই কিয় দিয়া নাই তুমি ব্লগ কিয় দিয়া নাই অমৃত বৃক্ষৰ গছ দুজোপা ৰুলোঁ দেই আজি ভিডিঅ' কৰা নহ'লে সেইবাবে ফটোকে দিলোঁ